মোৰ দৰে আমাৰ দৰে এলেহুৱা মানুহৰ লাচিত দিৱস পতাৰ অধিকাৰ নাই। লাচিত বৰফুকনে একে ৰাতিতে গড় বান্ধিছিল, কিন্তু বছৰ বছৰ ধৰি নদী বান্ধ, গৰাখহনীয়া, মথাউৰি বন্ধা এইকেইটা কাম কৰিব নোৱাৰা মন্ত্ৰী বিধায়কৰ লাচিত দিৱসৰ অনুষ্ঠান শুভাৰম্ভ কৰাৰ অধিকাৰ নাই। নমস্কাৰ। আৰু এই ভিডিঅ'ৰ মূল বিষয়বস্তুটো হৈছে লাচিত দিৱস যোৱা 24 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হৈ গ'ল। আৰু লাচিত দিৱসৰ ওপৰতে মোৰ আজি ভিডিঅ'টো। প্ৰথম কথা, বীৰ লাচিত বৰফুকন, মহাবীৰ লাচিত বৰফুকন যোৱাকালি জন্ম জয়ন্তী পালন কৰিলে। 400 বছৰ জন্ম জয়ন্তী। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ প্ৰায়বোৰ ঠাইত অলিয়ে গলিয়ে 400 বছৰ জন্ম জয়ন্তী পালন কৰিলে। মোৰ দৰে আমাৰ দৰে এলেহুৱা মানুহৰ লাচিত দিৱস পতাৰ অধিকাৰ নাই। একে ৰাতিতে গড় বান্ধিছিল। লাচিত বৰফুকনে একে ৰাতিতে গড় বান্ধিছিল, কিন্তু বছৰ বছৰ ধৰি নদী বান্ধ, গৰাখহনীয়া, মথাউৰি বন্ধা এইকেইটা কাম কৰিব নোৱাৰা মন্ত্ৰী বিধায়কৰ লাচিত দিৱসৰ অনুষ্ঠান শুভাৰম্ভ কৰাৰ অধিকাৰ নাই। কোনো মন্ত্ৰী বিধায়কে অসম চুক্তি ৰূপায়ণৰ নামত কিন্তু 10% কাম কৰিব নোৱাৰিলে। সেই ব্যক্তিজনক, সেই মন্ত্ৰীজনক, সেই বিধায়কজনক, সেই নেতা আমোলা বিষয়াজনক কিন্তু লাচিত দিৱসৰ মূল স্ৰষ্টা বুলি ক'বলৈ প্ৰয়োজন নাই। কিন্তু তেখেতলোকে কয় 10% অসম চুক্তি ৰূপায়ণ কৰিব নোৱাৰিলে, কিন্তু তেখেত লাচিত দিৱসৰ মূল স্ৰষ্টা। বিধায়ক মন্ত্ৰী হোৱাৰ পূৰ্বে চাইকেল চলাই ঘূৰি ফুৰা মানুহজনে বিধায়ক হোৱাৰ 5 বছৰ নেলাগে, 1 বছৰ নেলাগে, 2 দিনৰ পাছতেই ইনোভা স্কৰ্পিঅ লৈ ঘূৰি ফুৰা বিধায়কৰ লাচিত দিৱসত যোৱাৰ অধিকাৰ কিমান আছে, কিমান নাই আপোনালোকে নিজে কওক। লাচিত দিৱস পাতিছে, ভাল কথা, পাতিব লাগে। প্ৰতিজন বীৰ জোৱান, প্ৰতিজন অসমীয়াক স্বাগতম জনাইছোঁ, সন্মান জনাইছোঁ। কিন্তু লাচিত বৰফুকনৰ আদৰ্শ গ্ৰহণ নকৰি কিন্তু লাচিত বৰফুকনৰ মন্থনৰ অবিহনে কিন্তু মুকুতা বিচৰাটো আচলতে গুৰুত্বপূৰ্ণ নহয়। আৰু তেতিয়া লাচিত বৰফুকনক আচলতে অপমান কৰাই হয়। মন্থনৰ অবিহনে মানে অমৃত বিচাৰি কাম কৰাটো আচলতে লাচিত বৰফুকনক অপমান কৰাই হয়। হাজাৰ চাকি বন্তি জ্বলাওক, লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি, লাচিত বৰফুকনৰ ফটো যিমান যি কৰক, লাচিত দিৱস পাতিছে, ভাল কথা কৈছোঁ নহয়। কিন্তু মন্থন অবিহনে কিন্তু তেখেতৰ আদৰ্শবিলাক নলৈ পেলাই কিন্তু মানুহে মন্থন অবিহনে অমৃত বিচাৰিলে আচলতে লাচিত বৰফুকনক অপমান কৰাহে সঁচাই। লাচিত বৰফুকনে একে ৰাতিতে গড় বান্ধিছিল, কিন্তু লাচিত বৰফুকনৰ যদি ওপৰত যদি এখন ৰচনা লিখিব দিয়া হয়, তেতিয়া সময় দিয়ে 3 দিন 4 দিন, বা মানুহৰ লাগে সময় 3 দিন 4 দিন। সেইটো কাৰণে আজিৰ অসমৰ মানুহে যাদৱ পায়েঙতকৈও কিন্তু কপিল শৰ্মাক বেছিকৈ চিনি পায়। যাদৱ পায়েঙতকৈ কপিল শৰ্মাক বেছি চিনি পায়। আমি হাস্যকৰ মানে এখন পৃথিৱীত আছোঁ, হাস্যমধুৰ এখন পৃথিৱীত আছোঁ, ক'বই নালাগে আৰু। ক'ৰবাত একেদিনা এটা মথাউৰি নিৰ্মাণ হওক, ঠিক আছে, মথাউৰি নালাগে, এজন মানুহে এখন জেউৰা অকলে দি দিয়ে। কিন্তু এখন গাঁৱৰ মানুহ যেতিয়া লাচিত বৰফুকনে সৈন্য সামন্তলৈ একে ৰাতিত গড় বান্ধিছিল, ঠিক তেনেকৈ এটা ৰাস্তা বনাই দেখাওক না, নৰ্মেল ৰাস্তা বনাই দেখাওক না। পথাৰ আলিটো দিব লাগে 3 দিন 4 দিন লাগে, এটা আলি দিব লাগে মানুহৰ। এখন পথাৰ বাব লাগে 2 দিন বাব লাগিব, বা 2 ঘণ্টা লাগিব এডোবা পথাৰ বাবলৈ। তো লাচিত বৰফুকনে একে ৰাতিতে গড় বান্ধিছিলে। লাচিত বৰফুকনৰ আদৰ্শ যদি জীয়াই ৰাখিব বিচাৰে, একে ৰাতিতে এটা গড় বান্ধিব নালাগে, একেদিনতে এটা ৰাস্তা বনাই দেখাওকচোন। কোনোবা এজন মন্ত্ৰী, নেতা, বিষয়া, বিধায়কে জাতিটোক অনুপ্ৰাণিত কৰিব পৰাকৈ, বিধায়কৰ সমষ্টিটোৰ মানুহখিনিক অনুপ্ৰাণিত কৰিব পৰাকৈ কাম এটা কৰি দেখুৱাওক, আদৰ্শ এটা দিয়ক। নিজৰ বেংক বেলেঞ্চ, নিজৰ জীৱনশৈলী, নিজৰ থকা খোৱা চলনটোক বাদ দি পিনে যদি জাতিটোৰ ক্ষেত্ৰত, জাতিটোৰ উত্তৰণৰ কাৰণে যদি অলপমান সময় বেছিকৈ ভাবক, তেতিয়া লাচিত বৰফুকনৰ আদৰ্শ আপোনাৰ গাত আছে বুলি আমি নিশ্চিতভাৱে ক'ব লাগিব। গাঁৱৰ জৰাজীৰ্ণ পথটো তেওঁৰ সোনকালে চকু পৰক, গাঁৱৰ ভগা স্কুলখন পকী কৰক, তেতিয়া লাচিত বৰফুকনৰ হৈ তেখেতক আমি চেলুট জনাম, তেখেতক আমি হাঁহি হাঁহি সম্ভাষণ জনাম। লাচিত বৰফুকন নৰিয়া গাঁৱৰেও থাকি কিন্তু মোগলৰ সৈতে যুদ্ধ লাগি অসমখনক বচাইছিল।
সমগ্ৰ জাতিটোক বচাইছিল। তাত অকল আহোম বুলিয়ে নাছিলে, সেইখিনি গোটেইখিনি যদি আপোনালোকে পঢ়িব বিচাৰে আহোম বুৰঞ্জীত বা অসম বুৰঞ্জীত পঢ়িলে লাচিত বৰফুকনৰ বিষয়ে গুগলতো আজিকালি পায়, বিভিন্ন বস্তু পায়, তাত বিচাৰিলে পাব। ঠিক আছে, কিন্তু এতিয়া মেইন কথাটো হৈছে লাচিত বৰফুকন নৰিয়া গাঁৱে থকাৰ সত্ত্বেও আজি অসমখনক বচাইছিল, মোগলক পৰাজিত কৰিছিল। নৰিয়া গাঁৱে বেমাৰী হৈ আছিল। অকল লাচিত বৰফুকনে কিন্তু লাচিত বৰফুকন হৈ থাকিলে, তেখেতৰ যিখিনি সৈন্য সামন্ত আছিলে, সেইখিনিও কিন্তু লাচিত বৰফুকনৰ দৰে বীৰ আছিল। সেইটো কাৰণে সেনাপতিজন নৰিয়া গাঁৱত থকাৰ স্বত্তেও কিন্তু তেখেতলোকৰ যিবিলাক সেনা আছিল, সৈন্য সামন্ত আছিল, তেখেতলোকে অসমখনক বচাইছিলে, জাতিটোক বচাইছিলে, একে ৰাতিতে মথৰি নিৰ্মাণ কৰিব পাৰিছিলে। প্ৰত্যেকজন সেনা বিষয়া কিন্তু সেইটো সময় সৈন্য সামন্ত কিন্তু লাচিত বৰফুকনৰ দৰে বীৰ আছিল। সেইটো কাৰণে আজি অসমীয়া জাতি হিচাপে প্ৰতিষ্ঠিত হৈ আছে। লাচিত বৰফুকন নামে আজি তেখেতে জিলিকি আছে, সমগ্ৰ বিশ্বতে, সমগ্ৰ ভাৰতবৰ্ষতে, সমগ্ৰ অসমতে পালন কৰিছে। আৰু এই কাহিনীটো বিপ্লৱ গগৈ লিখা এটা কাহিনী মুক্ত কণ্ঠ ফেচবুকৰ পৰা লৈছোঁ, আৰু ভিডিঅ'টো মই নিৰ্মাণ কৰিছোঁ। যদি ভাল পায় আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা নতুন কাহিনী সৈতে মই আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিম। ধন্যবাদ।